আজি ৰাতিপুৱাৰ পৰা এই ধীৰা সমষ্টিত বিটিচিৰ আমি ধীৰা সমষ্টিত আমি ৰাইজৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি কথা বাৰ্তা লৈ বিভিন্ন ইস্যুলৈ আমি সোমাই আছোঁ। বিশেষকৈ যোৱা দিনকেইটাত ধীৰা সমষ্টিত যি ধৰণে কাম কৰিব লগা আছিল এইবিলাক কামটো বিভিন্ন ঠাইত হোৱা নাই বুলি ৰাইজে অভিযোগ কৰিছে। ৰাইজৰ মতামত লৈ আমি অহা দিনত আমি ভালকৈ কাম কৰিম বুলি আমি আগবাঢ়ি আছোঁ। আৰু ৰাইজৰ লগত বিশেষকৈ অহা নিৰ্বাচনত লোকসভা নিৰ্বাচনত আমাৰ কোকৰাঝাৰ সমষ্টিৰ পৰা বিশেষকৈ NDA এলায়েন্সৰ আমাৰ UPPL প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল ভোটৰ ব্যৱধানত জিকা পঠাবলৈ ৰাইজে কি ভাবি আছে এই বিষয়টোলৈ আমি আজি বিশেষকৈ ধীৰা সমষ্টিত আহিছোঁ। তো ধীৰা সমষ্টিত আহি মই বিশেষকৈ স্পেচিয়েলি গোৰ্খা বহুল এৰিয়াত মই আজি ঘূৰি আছোঁ। তো গোৰ্খাসকলৰ পৰা মতামত লৈ আছোঁ। এই মতামত লৈ আজি এই পৰ্যায়ত এই সময়ত মই ভূটান খুঁটিৰ এই প্ৰাংগণত উপস্থিত আছোঁ। এই আমাৰ দুৰ্গা মন্দিৰ প্ৰাংগণত ইয়াত ৰাইজে উপস্থিত হৈছে আৰু দেখিছোঁ মই আজি ৰাতিপুৱাৰ পৰা যিমান গোৰ্খা গাঁও প্ৰায় 6-7টা মিটিংটো ইয়াত কৰিলোঁ। এই মিটিং কৰাত আমি গম পালোঁ যে গোৰ্খা ৰাইজে এইবাৰ মানে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে গোৰ্খা ৰাইজ সাজু হৈছে। আৰু আমাৰ বিশেষকৈ ট্ৰেক্টৰৰ প্ৰাৰ্থী UPPL প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক বিপুল ভোটটো ধীৰা এৰিয়াৰ পৰা দি জয়যুক্ত কৰাৰ কাৰণে গোৰ্খা ৰাইজে আগবাঢ়িছে। এইটো আজি গম পাইছোঁ। BPF প্ৰাৰ্থীৰ একো প্ৰত্যাহ্বান নাই আমাৰ ইয়াত। BPF প্ৰাৰ্থী যিজন আছে আমাৰ তেখেত খাম্পা বৰগোহাঁই ডাঙৰীয়া, আমি কৈছিলোঁ তেখেতক নিৰ্বাচন খেলিব নালাগে। আমাৰ লগতে এই সময়ত ভালকৈ সম্পৰ্ক ৰাখি বিভিন্ন কামত সামাজিক কামত তেখেতে কাম কৰিছিল। প্ৰাক্তন তেখেত ডেপুটি চিফো আছিল BTCৰ। আজি কিন্তু যোৱাবাৰ BTC ইলেকশ্যনত 2020 ইলেকশ্যনত তেখেতে এটা সমষ্টিত দিছে 40,000 ৰাইজক তেখেতে সন্তুষ্ট কৰিব পৰা নাই, তাতে জিকিব পৰা নাই। আৰু ইয়াত 14 লাখতকৈ বেছি যি ভোটাৰ আছে এই ইমান ভোটাৰ থকা এৰিয়াত তেখেতে নিশ্চয় জিকিব নোৱাৰিব। তেখেতে ভুল কৰিছে। এজন ভাল মানুহ আছিল, তেখেত অভিজ্ঞ ব্যক্তি আছিল। আজিৰ দিনত তেখেতে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব নালাগিছিল। তেখেতে মনে মনে থাকি কাম কৰি যাব লাগিছিল। ৰাইজৰ সেৱাত ভৱিষ্যতে আমি যাতে তেখেতে যদি মনে মনে থাকিলে হয় পিছত আমি তেখেতক একেলগে লৈ কাম কৰি যাবলৈ আমি কুণ্ঠাবোধ নকৰিলোঁ হয়। কিন্তু আজি তেখেতে ভালকৈ হাৰিব আৰু এইটো প্ৰায় নিশ্চিত। আজি BTR 14 লাখ আমাৰ কোকৰাঝাৰৰ ভোটাৰ আৰু BTR 35 লাখ মানুহে প্ৰমোদ বড়ো ডাঙৰীয়া যোৱা 3 বছৰত যি ধৰণে কাম কৰিছে এই কাম কৰাত সকলো মানুহে ইয়াত সন্তুষ্ট আছে। জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহে প্ৰমোদ বড়োক আঁকোৱালি লৈছে। গতিকে এই সময়ত প্ৰমোদ বড়োৰ বাহিৰে ইয়াত বেলেগক কোনো চিনি নাপায়। আমি ওদালগুৰি দৰঙত আমাৰ BTR যিমান আমাৰ ভোটাৰসকল আছে তেখেতসকলে মানে পদম ফুলৰ ছবিত দিলীপ শইকীয়াক ভোট দি জয়যুক্ত কৰাব। আৰু ইয়াত আমাৰ AGP BJP UPPL কৰ্মকৰ্তাসকলে সকলোৱে একেলগে মিলি একে কোৰ্ডিনেশ্যনত ভালকৈ NDAৰ প্ৰাৰ্থী যিজন জয়ন্ত বসুমতাৰী ডাঙৰীয়া আছে চিডলিৰ তেখেত বিধায়ক তেখেতক ভোটদান দি ইয়াত জয়যুক্ত কৰাবলৈ কাম কৰিব। আৰু ইয়াত থকা ভোটাৰসকলেও এতিয়া সকলোৱে সিদ্ধান্ত লৈ গৈছে। জাষ্ট আমি ভোটাৰৰ ৰাইজৰ মাজত অলপ সোমাব লগা কাম আছে। সকলোৱে সিদ্ধান্ত লৈছে এইবাৰ মোদীৰ নামত আমি ভোট দিম। দেশত প্ৰধানমন্ত্ৰী হিচাপে আকৌ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে দেখিবলৈ বিচাৰিছোঁ, চাবলৈ বিচাৰিছোঁ। এইটো নামত আমি ভোট দিম। গতিকে জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰ ছবি তেখেতসকলে ভোটদান দি বিপুল ভোটত জয়যুক্ত কৰাব, এইটো প্ৰায় নিশ্চিত হৈ গৈছে। নৱচৰণীয়াৰ আপুনি গম পায় 2014 চনত নৱচৰণীয়াৰ এটা যি অবড়ো সেন্টিমেন্ট এই অবড়ো সেন্টিমেন্টে তেখেতে মানে কোকৰাঝাৰ সমষ্টিৰ পৰা জয়যুক্ত হৈ গৈছিল, বিপুল ভোটত জয়যুক্ত হৈছিল। এই কথা সঁচা। সেই সময়ত হাগ্ৰমা মহিলাৰ ভুল ৰণনীতিৰ কাৰণে এই সময়ত নৱচৰণীয়াই জিকি গৈছে। ছেকেণ্ড পৰ্যায়ত আপুনি 2019 যদি চায় তাত কিন্তু নৱচৰণীয়াই মাত্ৰ 34,000ৰ ব্যৱধানত তেখেতে জয়যুক্ত হৈছে। এইবেলি নৱচৰণীয়াৰ ভোটটো যদি আপুনি চায় কোকৰাঝাৰ চিৰাং বাক্সা এইটো যি নতুন যি সমষ্টি হৈছে এই নতুন সমষ্টিত তেখেতৰ ভোটে নাই। তেখেতে 1 লাখ ভোট মানে ডাবল ডিজিটে থাকিব, তিনিটা ডিজিট পাৰ কৰিব নোৱাৰিব। তেখেতে 1 লাখ ভোটটো তেখেতে পাৰ 100টা মই কোৱা নাই, মানে 1 লাখ ভোটটো তেখেতে পাৰ কৰিব নোৱাৰিব। গতিকে তেখেতৰ এই সময়ত পশ্চিম চাইডত কওক বা কোকৰাঝাৰৰ পূব চাইডত কওক তাৰ একো প্ৰভাৱ নাই, তেখেতৰ কোনো প্ৰভাৱ নাই। তেখেতে সোমাইছে, এটা দুটা গাঁৱত সোমাইছে বুলি আমি গম পাইছোঁ, কিন্তু ৰাইজে তেখেতক এতিয়া বিশ্বাস নকৰে। তেখেতে অবড়োৰ সেন্টিমেন্টলৈ দিল্লীত গৈছে। আজি আপুনি চাওক কোকৰাঝাৰ সমষ্টিৰ পৰা তেখেতে পাৰ্লিয়ামেণ্টত গৈছে, কিন্তু এই 10 বছৰত কোকৰাঝাৰ সমষ্টিৰ পাৰ্লিয়ামেণ্টত কিবা কৈছে জানো? কেতিয়াবা উঠি কোকৰাঝাৰ সমষ্টিৰ উন্নয়নৰ কাৰণে কোকৰাঝাৰ সমষ্টিৰ যিবিলাক জাতি জনগোষ্ঠীৰ মাজত যি ভুল বুজাবুজি হৈছিল এই ভুল বুজাবুজি দূৰ কৰি একেলগে লৈ যোৱাৰ কাৰণে তেখেতে কোনো কাম কৰিছে জানো? কোনো কাম কৰা নাই। গতিকে আমাৰ BTRৰ বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াই 2020 চনৰ 27 জানুৱাৰীত BTR একৰ্ড কৰাৰ পিছত তেখেতে যি ধৰণে বিভিন্ন জাতি জনগোষ্ঠীক মনটো জয় কৰিবলৈ সক্ষম হৈছে। ইয়াত সকলো জাতি জনগোষ্ঠী বড়ো অবড়ো বুলি কোৱা নাই, সকলো মানুহে সকলো ধৰ্মৰ মানুহে একেলগে হৈ প্ৰমোদ বড়োৰ লিডিং যি টিম আছে তেখেতে যি NDAৰ এলায়েন্সৰ যি কেণ্ডিডেট জয়ন্ত বসুমতাৰীক ভোট দিবলৈ আগবাঢ়ি আহিব, এইটো প্ৰায় খাটাং হৈ পৰিছে। এইটো একো নাই, এইটো তেখেতসকলে জাষ্ট নাটক আছে। এইবিলাক আমি একো
প্রভাব নপৰে গোৰ্খাৰ মাজত গোৰ্খাই এবাৰ বিজেপিকে ভোট দিব আপুনি অসমৰ 14টা সমষ্টিত গোৰ্খাই বিজেপিকে ভোট দিব আৰু ভাৰতৰ যিমান সমষ্টিত মানে বিজেপিৰ প্ৰাৰ্থী হ'ব গোৰ্খাই বিজেপিক ভোট দিব আজি দাৰ্জিলিঙতে কক সিকিমতে কক অসমতে কক অসমৰ 14টা সমষ্টিত সকলো সমষ্টিতে গোৰ্খাসকলে বিপুল ভোটটো বিজেপিকে দিব 9% 10% 5% ভোটটো বেলেগত পৰিব পাৰে 90% ভোট গোৰ্খাৰ কিন্তু আমাৰ এনডিএ এলায়েন্সত পৰিব এটি প্ৰায় খাটাং এতিয়া অপৰপৰীক্ষা মতে জন দাসে উঠিছে এই ক্ষেত্ৰত কি ক'ব উঠিবতো পাৰে মানে কোকৰাঝাৰ সমষ্টিত যদি কোনোবাই নিৰ্বাচন খেলিবলৈ মন মেলিছে এটা সিস্টেম আছে গণতন্ত্ৰ সিস্টেম কোনোবাক বাধা দিব নোৱাৰে উঠিব পাৰে কোনোবা 1000 ভোট পাব পাৰে কোনোবা 5000 ভোট পাব পাৰে কোনোবা 10000 পাব পাৰে কোনোবা 50000 পাব পাৰে কিন্তু আজিৰ দিনত ইউপিপিএলৰ যিজন প্ৰাৰ্থী এনডিএৰ যি প্ৰাৰ্থী এই প্ৰাৰ্থীয়ে প্ৰায় 9 লাখ ভোট পাব এটো প্ৰায় খাটাং পিছত 2-3 লাখ ভোটটো বেলেগৰ মাজত মানে ডিভিজন হ'ব এটো প্ৰায় নিশ্চিত হৈ পৰিছে থ্যাংক ইউ गोजोनथाव खौरां नोंथाङा नोंथांनि गला एबा अफिस फसंथानफोरखौ जोंख्लाब-माख्लाब साजायनो गोसो गैया नामा नोंथांनि गलाफोरखौ बायदि रोखोमनि जोंख्लाब-माख्लाब खालामनानै साजायनो थाखाय क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों बायदि रोखोमनि आर्ट डिजाइन क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया नोंथांमोननि थाखाय लानानै फैदों नोंथांनि गलाखौ जोंख्लाब-माख्लाब खालामनो गोबां रोखोमनि आर्ट डिजाइन बेफोर आर्ट डिजाइनफोरनि गेजेराव दं 3D साइनबोर्ड 2D साइनबोर्ड आर्क्राइलिक ट्रफी एसएपी पैनेल नेम प्लेटार्स रेट्रो रिफ्लेक्टिव साइनबोर्ड नियन साइनबोर्ड फोरनि आर्ट डिजाइनफोरखौ नोंथाङा चाणक्य आर्ट एन्ड डिजाइन गलानिफ्राय मोनफुंनो हागोन बेनि अनगायैबो इनग्रेविंग सार्भिस आर्क्राइलिक लेटार काटिंग एमडीएफ जाली काटिंग लोगो ग्राफिक्स डिजाइन आरो कास्टमाइज गिफ्ट आइटेम्सफोरखौ नोंथांमोननि गलानि थाखाय चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों आर्ट डिजाइन गोबां बाथ्रा मिथिनो थाखाय नोंथाङा नैबे 9706125636 6900981649 जानबुं नम्बरनि गेजेरजों खौरां लाहरनो हागोन